স্বাগত জনাইছোঁ আপোনালোকক আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম আধাৰ কাৰ্ড আৰু ভোটাৰ আইডিৰ আপোনালোকে ষ্টেটাছটো কেনেকৈ চেক কৰিব পাৰিব। বহুতে কমেণ্ট কৰি আছে যে তেওঁলোকে আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি লিংক কৰিলে কিন্তু তেওঁলোকৰ ষ্টেটাছটো কেনেকৈ চেক কৰিব, তেওঁলোকৰ আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি লিংক হ'ল নে নাই হোৱা। তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই লৈ আনিছোঁ। ভিডিঅ'টো আগলৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, আমাৰ চেনেলত যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু অলৰেডি যিসকলে ছাবস্ক্ৰাইব কৰি আছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমে আপোনাৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ব্ৰাউজাৰ অ'পেন কৰাৰ পিছত আপোনালোকে দেখিব পাইছে ইয়াত চাৰ্চ বাৰত আপোনালোকে NVSP বুলি আপোনালোকে চাৰ্চ কৰিব। মই অলৰেডি NVSP বুলি মই চাৰ্চ কৰি আছোঁ, মই আপোনালোকক দেখাই আছোঁ। ইয়াত চাৰ্চ কৰাৰ পিছত ইয়াত আপোনালোকে দেখিব পাইছে আপোনালোকে যদি ক্ৰমত যদি আপোনালোকে NVSP বুলি চাৰ্চ কৰিছে আপোনালোকে ডেস্কটপ সাইড মোডটো অ'পেন কৰি ল'ব। ইয়াত দেখিব পাইছে থ্ৰী ডটত ক্লিক কৰাৰ পিছত ইয়াত অলপ তললৈ আহিব। তললৈ অহাৰ পিছত ইয়াত দেখিব পাইছে ডেস্কটপ সাইড, আপোনালোকে ডেস্কটপ সাইডটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত ইয়াত দেখিব পাইছে বহুতো অপশ্যন আপোনালোকে দেখিব পাইছে নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেল। আপোনালোকে এই পৰ্টেলটোৰ জৰিয়তে আপোনালোকে চেক কৰিব পাৰিব আপোনাৰ ভোটাৰ আইডি আৰু আধাৰ কাৰ্ডৰ লিংকিং ষ্টেটাছটো। ইয়াত আপোনালোকে তললৈ অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত তলত দেখিব পাইছে এটা অপশ্যন ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ, আপোনালোকে ইয়াত ক্লিক কৰি দিব। ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ ক্লিক কৰাৰ পিছত ইয়াত দেখিব পাইছে অনলাইন এপ্লিকেশ্যন ষ্টেটাছ। আপোনালোকে এইটো পেজতে আপোনালোকে আপোনাৰ চেক কৰিব পাৰিব আপোনাৰ ভোটাৰ আইডি আৰু আধাৰ কাৰ্ডৰ লিংকিং ষ্টেটাছটো। ইয়াত দেখিব পাইছে এণ্টাৰ ৰেফাৰেঞ্চ আইডি, আপোনালোকে ইয়াত আপোনালোকে ৰেফাৰেঞ্চ আইডি নম্বৰটো ইয়াত বহাব লাগিব। আপোনালোকে আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি লিংক কৰোঁতে এটা ৰেফাৰেঞ্চ নম্বৰ পাইছিলে, এই ৰেফাৰেঞ্চ নম্বৰটো বহাই দিব। মই অলৰেডি আপোনাক স্ক্ৰীণত লগাই দিছোঁ এনেকুৱা ধৰণৰ ৰেফাৰেঞ্চ নম্বৰ হয়, আপোনালোকে ৰেফাৰেঞ্চ নম্বৰটো বহাই দিব। মই মোৰ ৰেফাৰেঞ্চ নম্বৰটো বহাই দিওঁ। ৰেফাৰেঞ্চ নম্বৰটো বহাই দিয়াৰ পিছত আপোনালোকে ইয়াত দেখিব পাইছে তলত এটা অপশ্যন ট্ৰেক, এই ট্ৰেক অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ট্ৰেক অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে অকণ সময় ৱেইট কৰিব, আপোনাৰ পেজটো লোড হৈ আছে। ইয়াত দেখিব পাইছে আপোনালোকৰ ষ্টেটাছটো শ্ব' হৈ গৈছে। ইয়াত আপোনালোকে গ্ৰীণত দেখিব পাইছে ছাবমিটেড বুলি আপোনাৰ আহিছে। ইয়াত কাষতে দেখিব পাইছে একচেপ্টেড আৰু ৰিজেক্টেড, আপোনালোকে এইটোতে আপোনালোকে গম পাব আপোনাৰ একচেপ্ট কৰিছে নে ৰিজেক্ট কৰিছে। তলত আপোনাৰ ডিটেইলছসমূহ শ্ব' হ'ব, আপোনাৰ ভোটাৰ আইডিৰ সৈতে যি আপোনাৰ ডিটেইলছসমূহ আছে সেইসমূহ আপোনাৰ শ্ব' হ'ব। এনেকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলত আপোনালোকে ভোটাৰ আইডিৰ আৰু আধাৰ লিংকিং ষ্টেটাছটো চেক কৰিব পাৰিব। আজিৰ ভিডিঅ' ইমানেই। ভিডিঅ'টো এটা লাইক কৰি দিব, চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব।